मन की बात है रमैया नाव लेके। नमस्कार सकलोके स्वागतम जनाइছো मुक्त कण्ठ 24x7 অসমলৈ। কণমানি সংস্কৃতিৰ সংগীতৰ মায়াজাল। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত টেঙাপুখুৰীৰ লাহন গাঁৱৰ দিলীপ সোণোৱাল আৰু ৰীতামণি সোণোৱালৰ একমাত্ৰ কন্যা সংস্কৃতি সোণোৱাল। কণমানিগৰাকী টেঙাপুখুৰী শংকৰদেৱ শিশু নিকেতনৰ ৩য় শ্ৰেণীৰ ছাত্ৰী। মেধাৱী ছাত্ৰীগৰাকীয়ে নিজৰ পিতৃ মাতৃ তথা পিতৃৰ নিজৰ এখন সংগীত বিদ্যালয়ত শাস্ত্ৰীয় সংগীতৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। কণমানিগৰাকীয়ে সৰু মনটোত ভৱিষ্যতে এগৰাকী ভাল সংগীত শিল্পী হ'বলৈ মন বুলি মনোভাৱ প্ৰকাশ কৰে। আনহাতে সংস্কৃতিয়ে শিৱসাগৰ জিলাত আয়োজন কৰা জিলাভিত্তিক সংগীত প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি টেঙাপুখুৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন মুক্তকণ্ঠ 24x7 অসম। নমস্কাৰ। আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুকুলো পচাই সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব। নমস্কাৰ। যেহেতু আপুনি কণমানি ছোৱালীগৰাকী ভণ্টিগৰাকী আপুনি দেউতাক হয়, আপুনি যিহেতু আমি গম পাইছোঁ আপুনিয়ে কণমানিগৰাকীক শিক্ষা প্ৰদান কৰি আছে, যিহেতু আমাৰ সংস্কৃতৰ আমাৰ গানৰ যি ছোৱালীগৰাকীয়ে এনে আনুষ্ঠানিকভাৱে ক'ৰবাত সংগীতৰ শিক্ষা লৈছে নেকি? আনুষ্ঠানিকভাৱে মোৰ মিউজিক স্কুলতে এটা শিক্ষা গ্ৰহণ কৰি আছে। টেঙাপুখুৰী এখন আছে, আমি 2000 চনৰ পৰা চলাই আছোঁ এখন। সেইখনতে শিক্ষা লৈছে আৰু এইবাৰ প্ৰথম যিটো PP1 পৰীক্ষা দিছে তাই। শাস্ত্ৰীয় সংগীত শিকিছে ন? শাস্ত্ৰীয় সংগীত আৰু বাকী এইখিনি গানখিনি আমি চাই থাকোঁ আৰু যিখিনি লঘু সংগীত এনেকৈ বাহিৰত কাৰো ওচৰত শিকা বটল নাই। এনেই কণমানিগৰাকীয়ে আগে পিছে কিবা কম্পিটিশ্যন টাইপৰ হেৰি কৰিছে নেকি? কিবা ৰাভা আমাৰ আঞ্চলিক যিবিলাক আছে শিৱসাগৰ জিলাৰ ভিতৰতে যিবোৰ ৰাভা সংগীতৰ কম্পিটিশ্যন বা ভূপেন্দ্ৰ সংগীতৰ কম্পিটিশ্যন, ঠিক তেনেকৈ জ্যোতিপ্ৰসাদ যিখিনি কৰে আৰু পাতে সাধাৰণতে এইবিলাকত কৰে আৰু তেনেকৈ পুৰস্কাৰ পাইছেও। যথেষ্ট সৰুৰ পৰাই কৰিছিলে, তাই 4মান বছৰ পৰাই কৰিছিলে। তাৰপিছত এতিয়া অনলাইনত এটা চলি সাংগীতিকা গোষ্ঠী বুলি এটা পাতিছিলে, তাতে সুদৰ্শন ভিত্তিত হৈছিলে এই কমিশ্যনটো আৰু সেইটোত তাই 20টা পজিশ্যনলৈকে গৈছিলে তাই। যেহেতু আপোনালোক ঘৰখনত মাক দেউতাকে যেহেতু সাংস্কৃতিক জড়িত হৈ পিনিও আপুনি ছোৱালীগৰাকীক ভৱিষ্যতৰ দিনত সংগীতৰ লগত কেনেকৈ আগুৱাই নিব বুলি আশাবাদী? আমাক সময়ে যিধৰণে আহ্বান কৰে, খালি আমি চৰ্চাটো ভালকৈ ৰাখিবলৈ যত্ন কৰিছোঁ যাতে যিকোনো সংগীতৰ
জটিলতাক পাৰ কৰি যাতে তাই আগবাঢ়িব পাৰে সেইটো আশা কৰিছোঁ। আমি কৰণীয়খিনি যিখিনি পাৰোঁ কৰি আছোঁ আৰু সময় জানি লৈ যায় তেনিয়ে গুচি যোৱা হ'ব বুলিয়ে ভাবিছোঁ আমি। আৰু যিহেতু এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে পশ্চিমীয়া সংস্কৃতিৰ ফলত যি আমাৰ সাংস্কৃতিক অসংস্কৃতি, যি আমাৰ সাংস্কৃতিক মানে আপোনাৰ সংগীত বুলি কয়, শাস্ত্ৰীয় সংগীত বুলি কয়, যিহেতু লুপ্ত পাবলৈ ধৰা দেখিবলৈ পোৱা গৈছে, এই সম্পৰ্কত আপুনি কি বুলি ক'ব? এইটো এনেকুৱা হৈছে আচলতে সংগীতৰ ডেফিনেশ্যনটোৱে আমাৰ যিসকল বৰ্তমান সময়ৰ হয়তো কোনোবা বেয়া হ'ব পাৰে, সংগীত বা গায়কৰ বা শিল্পী ডেফিনেশ্যনটো সলনি হৈ গৈছে। আচলতে কি গান কেইটামান গাব পাৰিলে আজিকালি গায়ক বুলি স্বীকৃতি দিয়ে বা স্বীকৃতি পায়। গতিকে তেনেস্থলত সংগীত গায়কনো কাক কয়, আচলতে শিল্পীনো কাক কয়, এই গোটেই ডেফিনেশ্যনটো সলনি হৈ যোৱাৰ কাৰণে আচলতে এনেকুৱা হৈছে। আৰু সেইটো জনপ্ৰিয়তা দিও দিয়ে বা কেতিয়াবা জনপ্ৰিয়তা নোপোৱাকৈও ঠাই ৰৈ যায়, কিন্তু ডেফিনেশ্যনটো সলনি হৈ গৈছে। আৰু শাস্ত্ৰীয় সংগীতটো হৈছে কি সংগীতৰ আচল বস্তু। এইটো অকল অলভান ইণ্ডিয়াতে নহয়, বাহিৰতো এইটো আমাৰ যিটো ভাৰতীয় সংগীত এইটো চৰ্চা চলি আছে। আৰু ইয়াৰ অবিহনে শুদ্ধকৈ যে গীত পৰিৱেশন কৰিব পাৰিব তাৰ এইটো কোনোপধ্যে হ'ব নোৱাৰে। আৰু সেইকাৰণে কওঁ শাস্ত্ৰীয় সংগীতৰ ওপৰত যিবোৰ শিকা আছে তেওঁলোকে এতিয়া ভাল হৈ আছে, বহুত ধুনীয়াকৈ গাইছে। আৰু সেই যদি শাস্ত্ৰীয় সংগীতটো অলপ শিকিলে তাতকৈ বহুত বেছি ভাল হ'বগৈ বুলি আমি আশা কৰোঁ। যিসকলে ওলাইছে তেওঁলোকক আহ্বান জনাওঁ আৰু তেওঁলোকৰ ভাল যি আছে তাক সোণত সুৰগ আছে বুলি মই আশা কৰিছোঁ। আমাৰ ফালত আপোনালোকৰ কণমানিগৰাকীলৈ আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিলে। ধন্যবাদ আপোনালোকলৈ থাকিল, আপোনালোকে এনেদৰে সময় দিয়াৰ কাৰণে আমালৈ। আৰু আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল।